বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন? এ মাধৱদেৱ, বি শংকৰদেৱ, চি মহেন্দ্ৰ কন্দলী। এ মাধৱদেৱ। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? এ ভূপেন হাজৰিকা সেতু, বি বগীবিল দলং, চি নৰনাৰায়ণ সেতু। এ ভূপেন হাজৰিকা সেতু। কুৱেশ্যন নম্বৰ 3, ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাইক সংলগ্ন কৰিছে? এ ঢলা শদিয়াক, বি যোৰহাট মাজুলী, চি মাজুলী ডিব্ৰুগড়। এ ঢলা শদিয়া। কুৱেশ্যন নম্বৰ 4, ভূপেন হাজৰিকা সেতু কেতিয়া উদ্বোধন কৰে? এ 2017 চনৰ 16 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বি 2017 চনৰ 16 জানুৱাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ